নহৰু আৰু গুড় এই দুইটা সাধাৰণ বস্তু নহয়। এই দুইটা বস্তু প্ৰত্যেক ঘৰ মানুহৰ ঘৰখনৰ ভিতৰতেই পোৱা যায়। কিন্তু বহুতেই নাজানে এই দুইটা বস্তু সঠিকভাৱে গ্ৰহণ কৰিলে স্বাস্থ্যৰ কেনেধৰণৰ উপকাৰ লাভ কৰে। নহৰু আৰু গুড় একেলগে খালে কি হয় নিশ্চয় আপোনালোকে আগতে কেতিয়াও শুনা নাই। আমাৰ শৰীৰত গুড় আৰু নহৰু মিশ্ৰণ কৰি যদি খোৱা হয় কেনেধৰণৰ প্ৰভাৱ পৰিব। এই দুইটা বস্তু মিছাল কৰি কেনেধৰণে খাব লাগে, কোন বয়সৰ মানুহে এই দুইটা বস্তু খালে স্বাস্থ্যৰ উপকাৰ কেনেধৰণৰ হ'ব আৰু কোন ধৰণৰ বা কেনে সমস্যাত থকা মানুহে এই দুইটা বস্তু খাব নালাগে। এই দুইটা বস্তু কেতিয়া খালে আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰ সাধন হয়, লগে লগে এই দুইটা বস্তু খোৱাৰ ক্ষেত্ৰত কেনেধৰণৰ সাৱধানতা মানিব লাগে, কোনখিনি কথা গুৰুত্ব দিব লাগে আপোনালোকে আজিৰ ভিডিঅ'ত পাবলৈ সক্ষম হ'ব। নমস্কাৰ বন্ধুসকল, চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম একেবাৰে সহজ, একেবাৰে কম দামৰ, বহুলোকেই নজনা এবিধ ঘৰুৱা খাদ্যৰ বিষয়ে, যি খাদ্য খালে আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত এক উৰ্জাৰ গঠন হোৱা দেখিবলৈ পোৱা যায়, যাৰ দ্বাৰা আমাৰ শৰীৰটোৱে এক বেলেগ ধৰণৰ শক্তি আহৰণ কৰিবলৈ সক্ষম হয় আৰু আমাৰ জীৱনৰ বহুখিনি বাধা দূৰ হোৱা ক্ষেত্ৰত সহায় কৰে। আমি দুটা বস্তু খোৱাৰ এটা প্ৰণালী আপোনালোকক ক'বলৈ আগবাঢ়িছো। দুটা বস্তু একেলগ কৰি আমি যদি খাওঁ আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিমান উপকাৰ সাধন হয় এই বিষয়ে আপোনালোকক ক'বলৈ আৰম্ভ কৰিছো। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নহৰু কেৱল মছলা নহয়, ই এক প্ৰাকৃতিক ঔষধি গুণেৰে ভৰপূৰ গুণ থকা এবিধ খাদ্য বস্তু। বহু বছৰ ধৰি ভাৰতীয় আয়ুৰ্বেদত, লোক চিকিৎসা আৰু আধুনিক পুষ্টি বিদ্যাৰ ক্ষেত্ৰতো নহৰুৰ বিশেষ স্থান দেখিবলৈ পোৱা যায়। নহৰুত আমি এলিচিন নামৰ এবিধ উপকাৰী যৌগ লাভ কৰোঁ। লগতে এন্টিঅক্সিডেন্ট, ভিটামিন B6, ভিটামিন C, মেংগানিজ, সেলেনিয়াম উপাদানসমূহো আমাৰ স্বাস্থ্যৰ কাৰণে একেবাৰে উপকাৰী। লগতে গুড়ো হৈছে কুঁহিয়াৰ দ্বাৰা বা খেজুৰ, তালৰ ৰসৰ পৰা নিৰ্মিত প্ৰাকৃতিক মিঠা জাতীয় খাদ্য। চেনিৰ তুলনাত গুড়ক অতি বেছি ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। আমি গুড়ত কোনখিনি বস্তু লাভ কৰিবলৈ সক্ষম হওঁ? লোহা, কেলছিয়াম, মেগনেছিয়াম, পটাছিয়াম আৰু কিছু পৰিমাণৰ শক্তিদায়ক কাৰ্বহাইড্ৰেট গুড়ত আমি পাবলৈ সক্ষম হওঁ। সেইকাৰণেই বহু সংখ্যক মানুহে চেনিৰ পৰিৱৰ্তে গুড়ক ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। নহৰু আৰু গুড় একেলগে যদি আমি খাওঁ তেনেহলে আমাৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পৰা দেখা পোৱা যায় এই সম্পৰ্কে জানি লওঁ আহক। যেতিয়া নহৰু আৰু গুড় একেলগে সঠিক পৰিমাণে আমি খোৱা অভ্যাস কৰোঁ তেতিয়া শৰীৰত কিছুমান উপকাৰ আমি দেখিবলৈ পাওঁ। এই ঔষধবিধ এক যাদুকৰী ঔষধৰ নিচিনা আমাৰ দেহত কাম কৰিবলৈ সক্ষম হয়। নিয়মীয়াকৈ স্বাস্থ্যকৰ জীৱন যাপন, সুষম আহাৰ যদি আমি ব্যৱহাৰ কৰোঁ, তাৰ লগতেই এই দুয়োবিধ বস্তুৰ দ্বাৰা আমি যদি খাদ্যৰ তালিকা ৰাখিব পাৰোঁ তেনেহলে আমাৰ ক্ষেত্ৰত বহু ভাল। আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত এইকেইটা বস্তু সেৱন কৰিলে আমি 6টাকে উপকাৰ দেখিবলৈ পাওঁ। এই 6টাৰ ভিতৰত প্ৰথমটো হৈছে আমাৰ যদি কাহৰ সমস্যা, ঠাণ্ডাৰ সমস্যা, এনেধৰণৰ সমস্যা আমাৰ দেহত হৈ থাকে তেনেহলে আমি ইয়াৰ পৰা উপকাৰ লাভ কৰিব পাৰোঁ। ঠাণ্ডাৰ দিনত বহুতে কাঁচা নহৰু বা গৰমৰ পানীৰ লগত ব্যৱহাৰ কৰি খোৱা দেখিবলৈ পোৱা যায়, যাৰ দ্বাৰা আমাৰ শৰীৰটো উষ্ণতা বৃদ্ধি পায়। নহৰু উষ্ণতা স্বভাৱ আৰু গুড়ৰ গৰম শক্তিৰ বাবে আমাৰ শৰীৰটোক আৰাম দিয়ে, লগতে আমাৰ শৰীৰটোক শক্তিশালী অনুভৱ কৰায়। যদি সাধাৰণ ঠাণ্ডা বা ডিঙিত খজুৱতি হৈ থাকে, কাহ হৈ থাকে, আমি কাহি থাকো কিন্তু আৰাম নাপাওঁ, তেতিয়া গুড় আৰু নহৰুৰ ঘৰুৱা উপায়ভাৱে আমি ব্যৱহাৰ কৰিলে উপকাৰ সাধন হয়। দ্বিতীয়টো উপকাৰ হৈছে শক্তিৰ বৃদ্ধি। গুড়ত আমি কাৰ্বহাইড্ৰেট নামৰ এবিধ শক্তিৰ পদাৰ্থ পাবলৈ সক্ষম হওঁ।
যদি আমাৰ ভাগৰ বেছি লাগে, দেহৰ শক্তি কমি যোৱা অনুভৱ হয়, তেতিয়া আমি যদি সামান্য পৰিমাণো গুড় ব্যৱহাৰ কৰোঁ, তেনেহলে আমাৰ স্বাস্থ্যৰ দুৰ্বলতা আঁতৰি যায় আৰু আমি শক্তি অনুভৱ কৰোঁ। বয়স অনুপাতে ইয়াৰ প্ৰভাৱ বেছি কম হোৱা দেখিবলৈ পোৱা যায় যদিও ইয়াৰ শক্তি পাবলৈ সক্ষম হওঁ। নহৰুৰ লগত গুড় মিহলোৱাৰ পিছত কিছু সতেজতা আমাৰ দেহত অহা দেখিবলৈ পোৱা যায়। 4 নম্বৰটো উপকাৰ হৈছে ৰোগ প্ৰতিৰোধ ক্ষমতা আমাৰ দেহে লাভ কৰে। নহৰু বহুদিন ধৰি ইমিউনিটি সহায়ক খাদ্য হিচাপে আমি লাভ কৰিবলৈ সক্ষম হওঁ। ইয়াত থকা যৌগ ভিটামিনসমূহ শৰীৰৰ স্বাভাৱিক ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত সহায় কৰে। গুড়ত থকা কিছু খনিজ উপাদানে আমাৰ শৰীৰটো পুষ্টিকৰ শক্তি যোগান ধৰে। 5 নম্বৰটো উপকাৰ হৈছে ৰক্তৰ সঞ্চালনত সহায় কৰে। আমাৰ দেহটোত আমাৰ তেজৰ সঞ্চালনৰ বৃদ্ধি কৰে। নহৰু হৃদয়যন্ত্ৰৰ স্বাস্থ্য আৰু ৰক্ত সঞ্চালনৰ ক্ষেত্ৰত অত্যাধিক কাম কৰা দেখিবলৈ পোৱা যায়। সুষম খাদ্যৰ অংশ হিচাপে নহৰু গ্ৰহণ কৰাৰ উপকাৰ আছে। আমি যদি নহৰু আৰু গুড় ব্যৱহাৰ কৰোঁ, তেনেহলে দুৰ্বল ব্যক্তিসকলেও সবল হবলৈ সক্ষম হয় আৰু বহু বয়সৰ ব্যক্তিসকলেও ডেকা অনুভৱ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছতো উপকাৰ হৈছে কুষ্ঠ কানিষ্ঠৰ পৰা আমাক ৰেহাই দিয়ে। গৰম পানীৰ সৈতে যদি আমি সামান্য পৰিমাণেও গুড় মিহলি কৰি খালী পেটত বা খাদ্য খোৱাৰ পিছত যদি আমি ব্যৱহাৰ কৰোঁ, তেনেহলে এনে ধৰণৰ বেমাৰৰ পৰা আমি নিশ্চয় সকাহ লাভ কৰিব পাৰোঁ। আমি কেনেকৈ খাব লাগে আমি জনা দৰকাৰ। আমি 3টা পদ্ধতিৰ দ্বাৰা এই নিয়মটো কৰিলে আমাৰ ক্ষেত্ৰত লাভ হোৱা দেখিবলৈ পোৱা যায়। প্ৰথমটো সহজ পদ্ধতি হৈছে এফুটা কেঁচা নহৰু আমি ল'ব লাগিব। তাত সামান্য বা অলপ গুড় মিহলি কৰি 2টা বস্তু যদি আমি একেলগে চুবাই খাওঁ, তেনেহলে আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত উপকাৰ সাধন হয়। দ্বিতীয়টো পদ্ধতি হৈছে গৰম পানীৰ সৈতে আমি খাব পাৰোঁ। এফুটা নহৰু থেতেলিয়াই লৈ তাত অলপ গুড় দি কুহুমীয়া পানীৰ সৈতে যদি আমি খাওঁ, তেনেহলে ইয়াৰ পৰা এক আচৰিত শক্তি আমি পাবলৈ সক্ষম হওঁ। তৃতীয়টো পদ্ধতি হৈছে নহৰু আমি যদি হাফ ফ্ৰাই কৰি লওঁ, নহৰু যদি আমি হাফ ফ্ৰাই কৰি লওঁ, মানে আধা ভজা কৰি লওঁ, অলপ থেতেলিয়াই ললো, তাক আধা ভজা কৰি গুড়ৰ সৈতে যদি আমি মিহলাই খাওঁ, আমাৰ বহুখিনি বেমাৰৰ পৰা আমি ৰক্ষা পাবলৈ সক্ষম হওঁ। আমি এই 2বিধ বস্তু মিহল কৰি কেতিয়া খাব লাগে, কোনো ব্যক্তিৰ ক্ষেত্ৰত এই নিয়মখিনি জানি লোৱা দৰকাৰ। আমি যদি খালী পেটত ব্যৱহাৰ কৰোঁ, ইয়াৰ পৰা আমি উপকাৰ লাভ কৰিব পাৰোঁ। খোৱা বোৱা কৰাৰ পিছত খালেও আমি ইয়াৰ পৰা উপকাৰ লাভ কৰিব পাৰোঁ। লগতে সঘনাই ব্যৱহাৰ কৰিব পৰা সময়টো হৈছে ঠাণ্ডাৰ দিনত। ঠাণ্ডাৰ দিনত যদি আমি এই 2বিধ বস্তু মিছাল কৰি খাওঁ, তেনেহলে আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত উপকাৰ হোৱা দেখিবলৈ পোৱা যায়। আমি এই 2বিধ বস্তু কিমান পৰিমাণে খাব লাগে এই সম্পৰ্কেও জনা দৰকাৰ। আমি এই 2বিধ বস্তু সীমিত পৰিমাণে সৰহখিনি সময় ব্যৱহাৰ কৰা অতি গুৰুত্বপূৰ্ণ। নহৰুৰ এফুটা বা 2ফুটা লোৱাই যথেষ্ট। সৰু এটুকুৰা গুড় ল'ব লাগে, কিন্তু মনত ৰাখিব অধিকভাৱে ব্যৱহাৰ কৰিবলৈ চেষ্টা নকৰিব। আমি কেইটামান কথা সাৱধান হ'ব লাগে। এই সাৱধানকেইটা হৈছে আমাৰ যদি এচিডিটি হৈ থাকে, আলচাৰ হৈ থাকে, গেষ্ট্ৰিক হৈ থাকে, ডায়েবেটিছ হৈ থাকে বা ৰক্ত পাতল কৰা ঔষধ আমি ব্যৱহাৰ কৰি থাকোঁ, অপাৰেশ্যন কৰাৰ যদি সময় আমাৰ আহি থাকে, এইখিনি সময়ত আমি ব্যৱহাৰ কৰিবলৈ হলে ডক্তৰৰ পৰামৰ্শ লৈ লোৱা দৰকাৰ আছে। কোনখিনি মানুহে খাব নালাগে এই ক্ষেত্ৰত সতৰ্ক হ'ব লাগে, এইটো জানি লওক। যাৰ নহৰু খালে এলাৰ্জি হয় তেওঁলোকে খাব নালাগে। যাৰ গুড় খালে চেনি বাঢ়ি যায় এই সকল মানুহে খাব নালাগে। গৰ্ভৱতী মহিলাসকলে ডাক্তৰৰ পৰামৰ্শ অনুসৰিহে ব্যৱহাৰ কৰা ভাল। লগতে সৰু সৰু ল'ৰা ছোৱালীখিনিক অধিক পৰিমাণে খাবলৈ দিব নালাগে। ইয়াৰ পিছতে আমি চাব লাগিব কেইটামান সাৱধানতা আমি মানিব লাগিব। অধিক পৰিমাণে আমি খাব নালাগে। খালী পেটত বেছি নহৰু খোৱাটো ভাল নহয়, গতিকে এই ক্ষেত্ৰত সতৰ্ক থাকিব লাগে। ডায়েবেটিছ থাকিলেও বেছি গুড় খোৱা ভাল নহয়। একেদিনতে বহুবাৰ আমি ব্যৱহাৰ কৰিব নালাগে আৰু
এই বস্তুটো সদায় দৰৱৰ নিচিনাকৈ ব্যৱহাৰ কৰিবলৈ গুৰুত্ব দিব লাগে। এতিয়া আমি জানিব লাগিব নহৰু আৰু গুড়ৰ স্বাস্থ্যকৰ খাদ্য আমাৰ দেহৰ কাৰণে অংগ হ'ব পাৰে নেকি? নিশ্চয় আমাৰ দেহৰ পৰা ৰোগ নিৰাময় কৰিবৰ কাৰণে এইভাগ বস্তু ব্যৱহাৰ কৰিব পাৰোঁ। যদি উচ্চ ৰক্তচাপ, ডায়েবেটিছ, থাইৰয়ড, হৃদৰোগ, কিডনীৰ সমস্যা আছে, চিকিৎসকৰ পৰামৰ্শ লৈ ব্যৱহাৰ কৰা ভাল। আমি যদি দৈনিক ব্যৱহাৰ কৰোঁ, ইয়াৰ পৰা আমি সুফল পাম নে আমাৰ ক্ষেত্ৰত অপকাৰ দেখিবলৈ পাম, এই সম্পৰ্কে আমি জানি লোৱা দৰকাৰ। কুহুমীয়া পানীৰ লগত নহৰু আৰু গুড় যদি আমি দৈনিক খাওঁ, কম পৰিমাণে খালে আমাৰ স্বাস্থ্যৰ কাৰণে কোনো ক্ষতিকাৰক নহয়। আমি দুপৰীয়া সময়তো খাব পাৰোঁ, কিন্তু ভাত খোৱাৰ পিছত ব্যৱহাৰ কৰিলে ভাল। ৰাতি যদি পেটৰ সমস্যা থাকে তেনেহলে আপোনালোকে চিকিৎসকৰ পৰামৰ্শ লৈ ব্যৱহাৰ কৰিলে উপকাৰ লাভ কৰিব। ঘৰুৱা এবিধ ঔষধ হিচাপে গুড় সদায় শুদ্ধ বা চাফ চিকুণ ল'ব লাগে। নহৰু স্বাস্থ্যৱান নহৰু ল'ব লাগে। বেয়া গোন্ধ থকা আমি ব্যৱহাৰ কৰিব নালাগে। আৰু খোৱাৰ পিছত আমি পানী খাব লাগে, দাঁত চাফা কৰিব লাগে। এইকেইটা বস্তু আমি মনত ৰাখিব লাগে। এতিয়া প্ৰশ্ন হৈছে, ডায়েবেটিছ থকা লোকসকলে খাব পাৰিবনে নোৱাৰে? সীমিত পৰিমাণে আৰু ডাক্তৰৰ পৰামৰ্শ মতে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আমি প্ৰত্যেক দিনে এবাৰ খোৱাই যথেষ্ট সুস্বাস্থ্যৰ কাৰণে। কিমান দিন খাব লাগে? আমি নিয়মীয়াকৈ খাদ্যৰ লগত ব্যৱহাৰ কৰি থাকিলে আমাৰ ক্ষতি নহয়। খালী পেটত আমি খোৱাটো ভাল নে বেয়া? এইটো সকলোৰ বাবে খালী পেটত ব্যৱহাৰ কৰাটো বেয়া। যিসকল সুস্বাস্থ্য হৈ আছে তেওঁলোকে খাব পাৰে। প্ৰিয় বন্ধুসকল, নহৰু আৰু গুড় দুয়োটাই সহজে পোৱা, সস্তা আৰু বহু গুণ থকা এবিধ খাদ্য বস্তু। সঠিক পৰিমাণে সঠিক পদ্ধতিত যদি আমি গ্ৰহণ কৰোঁ, স্বাস্থ্যৰ কিছু উপকাৰ পাবলৈ আমি সক্ষম হওঁ। কিন্তু মনত ৰাখিব লাগিব, সুষম আহাৰ, ব্যায়াম, পৰ্যাপ্ত টোপনি, মানসিক শান্তি, এইকেইটাই জীৱনৰ মূল চাবিকাঠি। এইকেইটাৰ ওপৰত গুৰুত্ব ৰাখি আমি এই বস্তুসমূহ ব্যৱহাৰ কৰিলে ভাল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কমেণ্টত আপোনালোকে আপোনালোকৰ মতামত আগবঢ়াবলৈ নাপাহৰিব। প্ৰিয় বন্ধুসকল, পুনৰ এটা স্বাস্থ্যকৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। এতিয়ালৈ ধন্যবাদ।